জানো এটি কথা কয় যেতে নে কুবা কিমা জনকে ঠগিলি সঁচাই কৈ মিছা কথা। হেল্ল' ফ্ৰেণ্ডছ, মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ এতিয়া। আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভ্লগলৈ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। এতিয়া টাইম হৈছে 8:40, গতিকে এতিয়া আমাৰ ভাগিনীয়ে যাব ওলাইছে স্কুল। মই দেখাই এইয়া টাইম আছে, মোৰ ফোনিয়ে আহিছে যাব আৰু যাবা ন। ভাগিনী স্কুল যাবলৈ ৰেডি হৈছে। আহিলোঁ, এতিয়া যাম মই পাকঘৰলৈ। বায়ে বনাই আছে ভাত, তো চাওঁ অলপ গৈ পেলাই পাচলি কাটি দিওঁ। মই কাটি আছোঁ কোমোৰা, আৰু কোমোৰা কাৰ কাৰ প্ৰিয় জনাবচোন কমেণ্টত। মোৰ হ'লে বহুত প্ৰিয় দেই, মই কোমোৰা খাই বহুতে বেছি ভাল। আৰু বায়ে ধুইছিলে কাপোৰ, এতিয়া তাই কাপোৰখিনি ৱাশ্বিং মেচিনত শুকাই আছে, গতিকে মই কৰি আছোঁ ভিডিঅ'। সেয়াই আৰু তাই ধুনীয়াকৈ এতিয়া মেলিব, আৰু নিবলৈ উলিয়াইছে শুকাই লৈ। এয়া ভিনদেউহঁতৰ ঘৰৰ পুখুৰীৰ মাছ, আৰু আজি হ'ব মাছৰ জোল। দুপৰীয়াৰ ভাত আৰু বলকচোন চাওঁ। এয়া বনাম মাছেৰে টেঙাৰ জোল। আৰু যদি মোৰ মায়ে যদি ভিডিঅ'টো চাই আছা, গালি চালি নাপাৰবি। আমাৰ ঘৰত শনিবাৰ মঙলবাৰ একো নচলে মাছ মাংস, কিন্তু মই ইয়াতে চব মাৰি আছোঁ, গতিকে গালি চালি নাপাৰবি আৰু ঘৰত গেলি। এতিয়া আমি খাম আম, আৰু কোনে কোনে ভাল পায় কেঁচা আম। আমি জলকীয়া নিমখ, এয়া আমাৰ আম কাটি আছে। খাম ন আজি ঠিক চাই, খাবানে নাখোৱা তুমি? বাহ, পুৰা আম ৰখাত ব্যস্ত। এটাই আমৰ বাকলি গুচাই আছে, ভালকে গুচাবা দেই। মাজে মাজে খাইও আছে। মাজে মাজে খাইও আছে। আৰু কি কৈছা? তুমি খোৱা নাই, তুমি ভাল অলপ ডাঙৰকে কোৱা, চাউণ্ডটো নহ'লে নাহে। তাই কৈছে আমি ইমান খকুৱা নহয়। কিবা ক'বা তুমি? হা কৈ থাকা, মই দেখাই আছো আজি। আম কাটা লাইভ চলি আছে। মই অলপ হেল্প কৰি দিওঁ দেই কামত, নহ'লে ক'বা নহয়। ভালকে ৰুকা দেই, ভালকে ৰুকা। এইটো আছে, এইটো কি? ঠিকেই। আমি কথিত ভাষাত কি কওঁ এইটো? আমি এইটো বংলা জ্বালা কওঁ, বাংলা জ্বালা। আৰু ভোট জলকীয়া বুলিও কয়, কিন্তু ভোট জলকীয়াটো লিখিত হয়, আমি বাংলা জ্বালা বুলি কওঁ। হা লাগি থাকা। আমি আম খাওঁ হয়নে? মুখ চুখ নলগেলি হ'ল, আৰু চাই থকা ৰাইজে মুখ চুখ নলগেলি হ'ল, নহ'লে আমাৰ পেট চেট ফুলি যাব একদম। ক'ত যাবা? কলপাত আনিবা যাব তাই। কি মুচৰি কি মুচৰি সেইটো তাইৰ মানে হাতখনতকৈ আমটো পুৰা ৰুকি আছে তাই। মোকো কিন্তু দিয়া নাই ৰুকবাৰ কাৰণে, মোক কৈছি তুমি নালগে।
গাইজ ইমান কষ্ট কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ এই কলপাত আহি গ'ল কি দুৰ্ভাগ্য এ হৈ যাব আমি 3টা মানুহ হৈ যাব আমি মুঠতে খাম আৰু হয়নে গাইজ অলপ খাই চাওঁ কিছি দে না খাবা দে পাতুৰে নাই দে মই খাম দে তামাম টেষ্ট আছে আমটোৰ মজা কি গুটি খাবা গুটি গুটি আমাৰ গুটি কোনে কোনে খাই ভাল পায় কমেণ্টত জনাব আমাৰ এইবাৰ একদম পুৰা এইবাৰ জোৰছে লাগছি এহে ভাল দোকান ধুনীয়া আছে উজ্জ্বল ভৱিষ্যত কামনা কৰিলো দেই আমৰকাত মজা আৰু বোলে কম হয় আৰু মই গাইজ আৰু এটা আম লৈ আহিলোঁ মানে মুঠতে এতিয়া 3টা হ'ল আগতে 2টা ৰুকছিলোঁ এতিয়া 3টা হ'ল এইটো এতিয়া ৰখা যাব কি হৈ আছে ক'ত নাপায় নাপায় মই ইমান এই বস্তিৰ পৰা চাই আনিছোঁ যায় আৰু বোলে ঘৰত বোলে ব্ৰেণ্ডেড আনি থোৱা আছে ইমান মিছা কথা কৈছে আটাই পুৰা বাকাল সোৱাদ লাগছি বেটু বেটু গুটি আমি 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 বেটু বুলি নকওঁ আমি গুটি বুলি কওঁ গুটি আজি আম আমি খাই মানে মই আজি মোৰ সংস্কৃতিৰ পৰীক্ষা আছিল থাকিলে সেইকাৰণে মোৰ দিনটো আজি সংস্কৃততে কথা কৈ আছোঁ কালি ৰাজ্য সংস্কৃত মুখস্থ কৰোঁতে 12:45 হ'ল সেইকাৰণে আজি মই খাম আম খায়নটো জানো মোৰ কি মই নতুনকৈ সংস্কৃত পাইছোঁ মোৰ দিছ ইজ নট আমি আনা আম পোকেৰে হবাই নৰে ন এই কি কয় এইপুৰা সংস্কৃত মাৰি আছে তাৰ কাৰণে সংস্কৃতৰ পৰীক্ষা আছে বোলে আজি আছিল তাৰ গেল সংস্কৃতৰ পৰীক্ষা ইটা মাৰি আছে ইটা কৈ আছে আমি আম কি আমি আম খায়নটো বা 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 কি সংস্কৃত ওরা তুমি কি ই আম পাতাইটা ফল খাই মেরা হুকুম গাইজ আমি আম খাও দেই এতিয়া চাই থাকিবা নৰি আৰু অলপ জলদি কৰা গাইজ আমি আম খাই আছোঁ বহুত টেষ্টি আম আছিলে বহুত ভাল লাগিছে খাই পেলাই খাই আছোঁ তিনিটাই একেবাৰে
তো গাইজ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আমি আম খাই লওঁ আপোনালোকে চাই থাকক যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্টটো কৰিবই কৰিব আজিলৈ কৈ দিয়া ছাবস্ক্ৰাইব কৰিব কৈ দিয়া লগতে ছাবস্ক্ৰাইব কৰিব আৰু এইখিনি আৰু আজিলৈ বাই 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 গাইস বাই বাই দি বাই বাই মা হাত পুৰা বুজি গেছি হৈ গৈছো